খুলুমবাই নমস্কাৰ আচ্ছা যেহেতু আপুনি নিৰ্বাচনৰ কাৰণে সাজু হৈছে 65 নং কালাইগাঁও সমষ্টিৰ পৰা আপোনাৰ অনুভৱ কেনেকুৱা এতিয়া চাওক মই এবাৰ প্ৰথমবাৰ মই বিধানসভা ইলেকশ্যনত কণ্টেষ্ট কৰিবলৈ গৈ আছোঁ আৰু মই সঁচাকৈ খুব আনন্দিত হৈছোঁ আৰু আশাবাদী হৈছোঁ মানুহৰ যিখিনি ৰেছপন্স যিখিনি আদৰ অভ্যৰ্থনা কৰিছে সঁচাকৈ মই খুব মৰ্মাহত হৈছোঁ আৰু কলাইগাঁও সমষ্টিবাসী ৰাইজৰ মই যিখিনি কথা বাৰ্তা শুনি মই গম পালোঁ যে বিগত দিনত ইমান এটা প্ৰেষ্টিজিয়াছ পোষ্ট ইয়াতে মহেন্দ্ৰ মোহন ৰায় চৌধুৰীৰ পৰা লৈ আৰু কিমান বিজ্ঞ ইয়াতে আমাৰ কলাইগাঁও সমষ্টিত তেওঁ MLA প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু আজি দুৰ্ভাগ্যবশতঃ যিখিনি নেশ্যনেল পাৰ্টিৰ কেণ্ডিডেট দিছে তেওঁলোকে এটা কথাত যে কলাইগাঁও সমষ্টিৰ ইমান প্ৰেষ্টিজিয়াছ সিষ্ট ইমান গুণী জ্ঞানী ব্যক্তি আছে তাৰ পিছতো নলবাৰীৰ পৰা আনি ইয়াতে এজন ক্ৰাইম থকা মানুহ আনি ইয়াতে কেণ্ডিডেট দিছে সঁচাকৈ এইটো দুৰ্ভাগ্যজনক আৰু লজ্জাজনক আমি কেতিয়াও আশা কৰা নাছিলোঁ আজি নেশ্যনেল পাৰ্টিৰ BJPৰ ইমান ভাল কৰ্মকৰ্তা আছিলে জিতিব পৰা কেপাচিটি আছিলে কিন্তু তেওঁলোকক বিট্ৰে কৰি নলবাৰীৰ পৰা আজি ইমান কেছ থকাৰ পিছত তেওঁক আনি আজি দিছে কিহৰ কাৰণে দিছে সেইটো আমি এতিয়াও গম পোৱা নাই আৰু কলাইগাঁওবাসী ৰাইজে আৰু সমষ্টিবাসী ৰাইজে মৰ্মাহত হৈছে BJPৰ প্ৰতি যিখিনি মানুহে তেওঁলোকক দিছে কিন্তু আমি শুনিবলৈ পাইছোঁ ষ্টেট BJP প্লাছ আমাৰ ষ্টেটৰ যিখিনি নেতৃত্ব আছে প্ৰভাৱশালী নেতাসকলে তেওঁলোকে বিচৰা নাছিল কিন্তু মংগলদৈ সমষ্টিৰ সন্মানীয় MP তেওঁৰ জবৰদস্তিত তেওঁ নলবাৰীৰ পৰা আনি ইয়াতে দিছি বুলি আমি শুনিবলৈ পাইছোঁ এইকাৰণে সমষ্টিবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ আহক আমি একেলগে সম অধিকাৰ সম বিকাশৰ পথত আমি যাওঁ আৰু সকলোকে জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে লোকে আগুৱাই যাম বুলি মই আশা ৰাখিছোঁ স্যাৰ এটা কথা জানিব বিচাৰিম যেটো আপুনি ক'লে অপৰাধীৰ গোচৰ আছে নলবাৰীৰ যিটো চালানী কেণ্ডিডেট আছে গতিকে কলাইগাঁও সমষ্টিৰ ৰাজ্যবাসী কিমানখিনি তেখেতক একচেপ্ট কৰিব চাক মই এইকেইদিন কলাইগাঁও সমষ্টিবাসী ৰাইজৰ লগত মত বিনিময় কৰি গম পাইছিলোঁ কিন্তু চালানী মাছৰ ইয়াতে কোনো দৰকাৰ নাই বুলি তেওঁলোকে পোনপটীয়াকৈ কৈছে আৰু তেওঁলোকে কৈছে যে ইমান কেছ থকাৰ পিছত কিয় দিব লগা হ'ল ইয়াতে কি উপযুক্ত ব্যক্তি নাছিল নেকি তেওঁলোকৰ মনৰ ভাৱ আমাৰ ওপৰত ব্যক্ত কৰিছে এটা কথা গম পাব আজি কলাইগাঁও সমষ্টিৰ বাকী ৰাইজে আজি ল'ৰা ছোৱালী স্কলাৰশ্বিপৰ কাৰণে MLAৰ সিগনেচাৰ লাগে সেই সিগনেচাৰ লোৱাৰ কাৰণে তেওঁ কি নলবাৰী গুৱাহাটীত বিচিৰি ফুৰিব নেকি আৰু মানুহে বিচাৰিছিল কলাইগাঁও সমষ্টি কিমান ঐতিহ্যমণ্ডিত সমষ্টি এই সমষ্টিত এটা ভাল মানুহৰ দৰকাৰ আছিল ইয়াতে কেছ থকা মানুহ দুনিয়াৰ ভূ মাফিয়াক আনি ইয়াতে জাপি দিছে কলাইগাঁওবাসী কেতিয়াও সহ্য কৰিব নোৱাৰে তেওঁলোকে বিকল্প চিন্তা বিচাৰি আছে চাক এতিয়া মই গম নাপাওঁ এতিয়া তেওঁলোকৰ ভিতৰচৰীয়াত কি চলিছে কিন্তু মই শুনিবলৈ পাইছোঁ তেওঁলোকৰ ইমান নিষ্ঠাৱান কৰ্মী পুৰণা BJP কাম কৰি অহা BJPৰ আইডিঅলজি মানি চলা তেওঁলোকে আজি মৰ্মাহত হৈছে দুখিত হৈছে চাক কিছুমান ৰিজনেল পাৰ্টিৰ চালানী কেণ্ডিডেট দিছে মই শুনিবলৈ পাইছোঁ তেওঁলোকে কিমান কাম কৰিব কিমান আগুৱাই লৈ যাব সমষ্টিবাসীক এইটো ৰাইজে ডিচাইড কৰিব এইকাৰণে মই ৰাইজৰ ওচৰত হাত জোৰ কৰি মই অনুৰোধ জনাইছোঁ আহক মই ইণ্ডিপেণ্ডেণ্ট কলাইগাঁও সমষ্টিবাসী ৰাইজৰ লগত থাকিম কলাইগাঁও সমষ্টিবাসীৰ সুখ দুখ আমি একেলগে আগুৱাই যাম আৰু মই মোৰ ইণ্ডিপেণ্ডেণ্ট যদি হৈ মই যদি MLA জিতিব পাৰোঁ আপোনালোকৰ মোৰ MLA ফাণ্ডৰ পৰা যিখিনি গৰীব মানুহ আছে গৰীব মানুহৰ ব্যক্তিয়ে বাহিৰৰ ট্ৰিটমেণ্ট কৰিবলৈ পইচা নাই সেই MLA ফাণ্ডৰ পৰা মই পইচা দি তেওঁলোকক বাহিৰৰ ট্ৰিটমেণ্ট কৰিবলৈ মই ব্যৱস্থা কৰিম স্যাৰ যেটো কলাইগাঁও সমষ্টিৰ বিশেষকৈ বড়ো ভোটাৰ্ছ আছে গতিকে তেওঁলোকে খুব কনফিউজনত আছে বুলি কৈছে যেটো চালানী কেণ্ডিডেট দিছে গতিকে এই ক্ষেত্ৰত আপুনি বড়ো ভোটাৰ্ছক কি অনুৰোধ জনাব বিচাৰিব চাক বড়ো ভোটক মই এটা ধন্যবাদ দিছোঁ তেওঁলোকক বড়ো জাতিসকলে এটা নিজৰ জাতীয় সত্তা বচাৰ কাৰণে তেওঁলোকে ইমান দিন আন্দোলন কৰি আহিছে আৰু সঁচাকৈ তেওঁলোকৰ আন্দোলনটো মই গ্ৰহণযোগ্য তেওঁলোকে পিছ পৰি আছিলে এইকাৰণে তেওঁলোকে আন্দোলনৰ জৰিয়তে আজি এটা ভাল জায়গাটো উন্নতি হ'ব বুলি তেওঁলোকে আশা ৰাখিছিল আৰু জাতিটোক আগুৱাই লৈ যাবৰ কাৰণে তেওঁলোকে এজন ভাল ব্যক্তি বিচাৰিছিল কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁলোকে পোৱা নাই এইকাৰণে বড়োবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ আহক আমি একেলগে বড়ো জাতিক আমি কিভাৱে আগুৱাই লৈ যাব পাৰোঁ তেওঁলোকৰ কলা কৃষ্টি বাথৌ সব আমি একেলগে মিলি কাম কৰিব পাৰোঁ সেই আশাৰে বড়ো সমাজক মই আহ্বান জনাইছোঁ
চলাইছোঁ বড়ো সাহিত্য সভা এপছুকে ধৰি সকলো সংগঠনক মই অনুৰোধ জনাইছোঁ আহক মই ইণ্ডিপেণ্ডেণ্ট হিচাপে খাৰা হৈছোঁ আৰু বড়ো জাতিৰ আৰু বিভিন্ন জাতি জনগোষ্ঠীক লৈ মই আগুৱাই যাব বিচাৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে মোক বহুমূলীয়া ভোটটো দিব বুলি মই আপোনালোকক অনুৰোধ জনাইছোঁ লেখা কথা আজি বঙালী হিন্দুসকলে ইয়াতে থকা জন্মগ্ৰহণ কৰা তেওঁলোকে অসমক ভাল পায় অসমৰ বায়ু পানী মাটি তেওঁলোকে আঁকোৱালি লৈছে কিন্তু তাৰ পিছতো বঙালীসকলক কি কৰিছে তেওঁলোকক চিটিজেনশ্বিপ দিম বুলি তেওঁলোকক অলৰেডি পাৰ্লিয়ামেণ্টত বিল পাছ কৰিছে কিন্তু আজিলৈকে লাগু কৰা নাই আৰু অসমীয়াসকলক কৈছে 6 নম্বৰ দফা দিম এতিয়া অসমীয়া বঙালীৰ হাতাম পৰখীয়া যোনটো মিলাপ্ৰীতি সেইটো সেই চিটিজেনশ্বিপ আৰু ক্লজ 6 দি ফেলে এটা ধ্বংসৰ পথত লৈ যাব তেওঁলোকে বিচাৰিছে এইকাৰণে মই বিজেপি নেতৃত্বসকলক মই অনুৰোধ জনাইছোঁ ইয়াতে থকা বঙালী অসমীয়া বড়ো সকলো আমি হাতাম পৰখীয়া দিনৰ পৰা আমি মিলি আহিছোঁ আমাক যেন মিলাপ্ৰীতিটো আপোনালোকে বিনষ্ট নকৰিব মই হাতজোৰ কৰি বিজেপিৰ নেতৃত্বৰ ওচৰত মই অনুৰোধ জনাইছোঁ আমি সৰুৰ পৰা ইয়াতে অসমীয়াসকলৰ লগত মিলি আমি কলা কৃষ্টি সকলো আঁকোৱালি লৈছোঁ ইয়াতে অসমীয়া বঙালী বড়ো ৰাভা সংঘাত আপোনালোকে নিবিচাৰিব এইকাৰণে মই আপোনালোকক একান্তভাৱে মই অনুৰোধ জনাইছোঁ আপোনালোকক যিসকলে এতিয়াও মানে বেংগলীসকলে বিজেপি কৰি আছে তেওঁলোকক বিশেষকৈ কি অনুৰোধ কৰিব বিচাৰে নাই বেংগলীসকলে চাওক কোন সমষ্টিত কি কৰি আছে কি কৰা নাই মই সেইটো দেখিবলৈ নাযাওঁ কিন্তু আজি চাওক আপোনাৰ মংগলদৈ সমষ্টিৰ যোনটো আপোনাৰ লোকসভা সমষ্টিৰ MP দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁ আজি অথৰকে দুখ লগা কথা তেওঁ আজি নলবাৰীৰ পৰা আমদানিকৃত চালানী মাছ আনি আমাৰ কলাইগাঁও সমষ্টিত জাপি দিছে সেইটো দুৰ্ভাগ্যজনক আৰু কলাইগাঁও সমষ্টিৰ বাকী যদি নলবাৰীত যদি ইলেকশ্যন খেলিবলৈ যায় সেই সমষ্টিৰ মানুহখিনিয়ে তেওঁক আঁকোৱালি ল'ব নেকি মই দিলীপ শইকীয়া ডাঙৰীয়াক পোনপটীয়াকৈ প্ৰশ্ন সুধিছোঁ মই 100% প্ৰস্তুত ৰাইজৰ কাৰণে মই কাম কৰিবলৈ ৰাইজৰ সুখ দুখ হৈ মই মাত মাতিবলৈ আগুৱাই যাম এইকাৰণে ৰাইজক মই অনুৰোধ জনাইছোঁ আপোনালোকে মোক বহুমূলীয়া ভোটটো দিয়ক মই কলাইগাঁও সমষ্টিৰ বাকীৰ হৈ ভাল ভাল কথা আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আনিবলৈ মই সক্ষম হ'ম আপোনালোকে জানে ইয়াতে হস্পিটালৰ অৱস্থা ৰাস্তা ঘাটৰ অৱস্থা ভাল এখন ডিগ্ৰী কলেজ নাই সেইগিলা মই এছেম্বলিত মাত মাতিবলৈ মই সক্ষম হ'ম 100% খাটাং মই জিকি আছোঁ আৰু এইটো ইতিহাস হ'ব কলাইগাঁও সমষ্টিৰ এজন ইণ্ডিপেণ্ডেণ্ট কলাইগাঁও সমষ্টি জিতি এছেম্বলিত যাবলৈ সক্ষম হ'ব